নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ ই-কক্ষা আৰু মিছন জ্ঞানৰ আণ্ডাৰত যিবিলাক ভিডিঅ' আপলোড কৰা আছে এই ভিডিঅ'সমূহ কেনেকৈ আপোনালোকে চাব পাৰিব বা স্মাৰ্ট ক্লাছৰুমসমূহত আপোনালোকে ল'ৰা ছোৱালীক কেনেকৈ দেখাব পাৰিব। গতিকে এই ভিডিঅ'টোত আমি জানিম কেনেকৈ মিছন জ্ঞান আৰু ই-কক্ষাৰ ভিডিঅ'সমূহ আমি চাব পাৰিম। গতিকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। প্ৰথমতে আপোনালোকে গুগলটো অপেন কৰি ল'ব। গুগল পেজটো যেতিয়া অপেন হ'ব তাত আপোনালোকে ই-কক্ষা আছাম বুলি টাইপ কৰিব। ই-কক্ষা আছাম বুলি যেতিয়া টাইপ কৰিব তেতিয়া আপোনালোকে ইয়াত যিটো প্ৰথম লিংক দেখিছে ই-কক্ষা সমগ্ৰ শিক্ষা অসম SSA আছাম, ইয়াতে যেতিয়া ক্লিক কৰিব ইয়াতে আপোনালোকে দেখিছে ই-কক্ষা ইয়াতে অপেন হৈ গৈছে। এই ই-কক্ষা পেজত আপোনালোকে তলৰ ফালে যেতিয়া মন কৰিব ইয়াতে দেখিব ক্লিক হেয়াৰ টু ভিজিট ই-কক্ষা চেনেল। গতিকে ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে ডাইৰেক্টলি ইউটিউব চেনেললৈ গুচি যাব পাৰিব। ইয়াতে লিখা আছে যে ই-কক্ষা ইউটিউব চেনেল এতিয়া আমাৰ শিক্ষকৰ দ্বাৰা বিকশিত 2300+ বিনামূলীয়া উচ্চমানৰ ভিডিঅ'ৰে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ বাবে উপলব্ধ। গতিকে এই ই-কক্ষা ক্লাছৰুমত আপোনালোকে ক্লাছ 1ৰ পৰা আপ টু ক্লাছ 10লৈকে ভিডিঅ'সমূহ পাব। তাৰ কাৰণে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইউটিউব চেনেলৰ পেজলৈ গুচি যাব। তো ইয়াতে আপোনালোকে দেখিছে শ্ৰেণী 1ৰ পৰা দশম শ্ৰেণীলৈকে ইয়াতে ৰেকৰ্ড কৰা ক্লাছ PDF নোটছ ই-বুক কুইজ এইবিলাক ইয়াতে উপলব্ধ আছে। গতিকে ইয়াতে আপোনালোকে নিজৰ যিটো ক্লাছ সেই ক্লাছটো ইয়াতে চেক কৰিব পাৰিব। আপোনালোকে যিটো ক্লাছ ইয়াতে আপোনালোকে ল'ৰা ছোৱালীক দেখাব বিচাৰে সেইখিনি ক্লাছৰ ভিডিঅ'সমূহ ইয়াতে আছে। আপোনালোকে চেক কৰিব এইটো ক্লাছ শ্ৰেণীৰ ক্লাছ 2ৰ গণিত হয়। তো তেনেকৈ ক্লাছ 2ৰ গণিতৰ ত্ৰিকোণমিতি, ক্লাছ 2ৰ গণিতৰ গোটত গণনা, তো এনেকৈ ভিডিঅ'সমূহ আপোনালোকে পাব। ইয়াতে ক্লাছ 8ৰ আছে। তো ভিডিঅ' যিটো এপ্লিকেবল হ'ব সেই ভিডিঅ'টো আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ জানে আপোনালোকে ইউটিউবত ই-কক্ষা পেজটো আহি যাব। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ই-কক্ষাৰ ক্লাছলৈ মই পল্লৱীয়ে সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বল আৰু চাপ। গতিকে এনেধৰণে আপোনালোকে যিটো ভিডিঅ' আপোনালোকে চাব বিচাৰে বা ল'ৰা ছোৱালীক দেখাব বিচাৰে আপোনালোকে ই ক্লাছৰুমেই হওক বা স্মাৰ্ট ক্লাছৰুমেই হওক আপোনালোকে নতুবা আপোনালোকৰ নিজৰ মোবাইল বা টেবলেটত আপোনালোকে এইটো চেক কৰিব পাৰিব। তো এই ভিডিঅ'সমূহ এনেধৰণে আপোনালোকে আৰু 1 by 1 চিলেক্ট কৰি পেলাই চালে আৰু ল'ৰা ছোৱালীখিনি যথেষ্টখিনি উপকৃত হ'ব আৰু আপোনালোকৰো ক্লাছৰুম ট্ৰেনজেকশ্যনত যথেষ্টখিনি সুবিধা হ'ব। গতিকে নেক্সট আমি আহিছোঁ এতিয়া মিছন জ্ঞান। মিছন জ্ঞানৰ আণ্ডাৰতো আমি কিছুমান ভিডিঅ' পাম। তো সেইখিনি চাবৰ কাৰণে আমি গুগলত গৈ পেলাই মিছন জ্ঞানত যদি আমি টাইপ কৰি দিওঁ গুগলত, তাৰপিছত মিছন জ্ঞানৰ যিটো প্ৰথম লিংক আহিছে ইয়াত ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মিছন জ্ঞানৰ ভিডিঅ'সমূহ ইয়াত পাব কেটেগৰী ৱাইজ। তো মিছন জ্ঞানত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ভিডিঅ'সমূহ পাব কেটেগৰী ৱাইজ। মিছন জ্ঞান লেটছ লাৰ্ণ টুগেডাৰ, ইয়াতে 1 to 12ৰ মিডিয়াম হিন্দী মিডিয়ামৰ ৰাজস্থান এডুকেশ্যন আছে, CWSৰ কাৰণে আছে, 1 to 10th ষ্টেণ্ডাৰ্ডৰ কাৰণে NCERTৰ চিলেবাছ আছে, এনেকৈ নীটৰ কাৰণে আছে। তো এইবিলাক আপোনালোকে চাব পাৰিব। তো আমি যদি নীটৰ মেডিকেল এণ্ট্ৰেঞ্চে হওক বা যি ক্লাছৰ সেইখিনি আমি ইয়াতে চাব পাৰিম। মেইনলি ইয়াতে এইটো একচুৱেলি নেশ্যনেল লেভেল প্লেটফৰ্ম হয়। তো ইয়াতে আমি নেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ডৰ ইয়াতে আমি ভিডিঅ'সমূহ পাম। তো ইয়াতে যদি NCERT চিলেবাছৰ আণ্ডাৰত ক্লাছ 1 to 10ৰ যদি আমি ভিডিঅ'সমূহ চাব বিচাৰোঁ তেতিয়াহ'লে ইয়াত তেনেকৈ আহিব। ইয়াতে আমি ছাপ'জ ইয়াতে 3 ক্লিক কৰিলোঁ। তো ইয়াতে 3 এগেইনষ্টত ইয়াতে ইংলিছ, EVS, হিন্দী, মেথছ। তো আমি যদি মেথছত ক্লিক কৰোঁ তেনেকৈ ইয়াতে চেপ্টাৰবিলাক আছে। তো ইয়াতে আমি ইন্ট্ৰডাকশ্যন টু ডিভিজন যদি উলিয়াই দিওঁ
ইন্ট্ৰডাকশ্যন টু ডিভিজনত আমি ক্লিক কৰি পেলাই কনসেপ্ট অফ ডিভিজন টপিক নম্বৰ 1 তো ইয়াতে আমি ডাইৰেক্টলি এই ভিডিওটো প্লে কৰি পেলাই আমি এতে চাব পাৰিম Hello students, I am Jitendra Kumar Sharma, your math teacher. Today we will start our next chapter, that is our chapter number 5 of class 3. The chapter name is Introduction to Division. Dear student, in previous chapter we learned about তো এনে ধৰণে আমি এনেকৈ টপিকবিলাক চেক কৰিব পাৰোঁ আৰু আপোনাৰ যিটো ভিডিও আপোনাৰ কাৰণে এপ্লিকেবল হ'ব সেই ভিডিওটো আপোনাকে ইয়াতে চাব পাৰিব ইয়াতে কেটেগৰি ওয়াইজ দিয়া আছে গতিকে এইখিনি আপোনাকে এনে ধৰণে ভিডিওসমূহ চাব পাৰিব আজি ভিডিওত জনাবলগীয়া কথা এইখিনি আছিল মোৰ এনেকুৱা ইনফৰমেটিভ ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু কমেন্ট কৰি জনাব যে ভিডিওটো চাই কেনেকুৱা পালে গতিকে আজিলৈ মানে ধন্যবাদ জয় হিন্দ বন্দে মাতৰম